ইউপিপিএলৰ মানুহ জইনিং কৰিছে না কোৱা নাই সব মেক্সিমাম ইয়াত 500 জনে ইউপিপিএলৰ মানুহ ইউপিপিএলৰ পৰা আহা সেইটো আমাৰ বিপিএফ দলৰ নহয় বিপিএফ দল নহয় ইউপিপিএল দল কৰিছিল ইহঁতে কিন্তু ইউপিপিএলক বেয়া পাই পেলাই আহিছে বিজেপিৰো আহিছে আপোনালোকে সুধিব লাগিব এই যিসকলে জইনিং কৰিছে ইহঁতক সোধক আপোনালোকে আগত ক'ত আছিল ইউপিপিএল বুলি ক'ব আপোনালোকে আগত ক'ত আছিল আমি বিজেপিত আছিল বুলি ক'ব আপোনালোকে ক'ত আছিল জিএছপিত আছিল বুলি ক'ব আমি এনেকুৱা এই প্ৰমোদ বড়োৰ নিচিনা আৰ্টিফিচিয়েল আমি যোগদান কৰা নাই বা আমি ভুৱা কিবা কৰা নাই আমাৰ দলত যিসকল যোগদান কৰিছে এইটো সঁচা ইউপিপিএল কৰা জিএছপি কৰা কংগ্ৰেছ কৰা আৰু বিজেপি কৰা সকলোৱে আছে বেলেগ একো নাই দেখা গৈছে যে হিল দল ভাঙি কিন্তু বিপিএফত আৰামছে কিন্তু আপোনাৰ বিৰোধী দলে কৈছে যে হাগ্ৰামাৰ ফ্লপ শ্ব' এইটো মোৰ ফ্লপ শ্ব' নহয় সেইটো মানে গ্ৰেণ্ড ছাকচেছ শ্ব' ফ্লপ শ্ব' নহয় ফ্লপ শ্ব'টো প্ৰমোটাৰে হৈ থাকে প্ৰমোটৰ এটা মিটিঙত দেখাই দিয়ক এনেকুৱা 500জন 600জন বিপিএফৰ পৰা জইনিং কৰা দেখাই দিয়ক পাৰিলে ইহঁতে কৰিব ওদালগুৰিৰ পৰা আনিব 50জন বাক্সাৰ পৰা আনিব 200জন বা ক'ৰবা শ্ৰীৰামপুৰৰ পৰা উঠাই আনিব হাজিৰা দি পেলাই ইহঁতেতো হাজিৰাও নিদিয়ে 500 টকা দিম বুলি কয় হাজিৰা এইটোও নিদিয়ে ইহঁতে মানে চেল্ফ হেল্প গ্ৰুপত পইচা দিম আপোনালোকে এইটো মিটিঙত যদি যায় পইচা নাপাব ঘৰ নাপাব এইবিলাকহে কৰি আছে আজিওতো কৰিছে কিন্তু ৰাখিব পৰা নাই যিসকলে বিপিএফ দলক ভাল পাই পেলাই আহিব ইচ্ছা আছে ইহঁতে আহি পাইছে লোকসভা নিৰ্বাচনত এআৰডিএফৰ লগত মিত্ৰতা হ'ব নেকি আমাৰ বিপিএফ দলৰ কিবাটো ডিচিশ্যন হৈ গ'ল কোনো দলৰ লগত মিত্ৰতা নহ'ব ইউডিএফৰ লগতো নহ'ব কংগ্ৰেছৰ লগতো নহ'ব বিজেপিৰ লগতো নহ'ব বা এজেপি বা ৰাইজৰ দল কাৰো লগত এলায়েন্স নাই বিপিএফে ছিংগেলি ইলেকশ্যন খেলিব দৰং ওদালগুৰিতো খেলিব আৰু এই কিবাটো খেলিব কোকৰাঝাৰতো খেলিব আমাৰ সিদ্ধান্ত হৈ গ'ল অলৰেডি এআৰডিএফৰ বিধায়কে কৈছে সময় সাপেক্ষে যে বিপিএফৰ লগত মিত্ৰতা কৰিব বুলি বিচাৰিছে সেই কোনোবাই মইতো কোৱা নাই নহয় কোনোবাই ইউটিউবৰ মানুহ ক'লে হ'ব নেকি একাংশ কিন্তু বিৰোধী নেতাসকলৰ অভিযোগ যে আপোনাৰ মেইল মিটিঙত বৰ্তমান যিহেতু হিল দল ভাঙি মানুহ ওলাই আহিছে কিন্তু এতিয়া তেওঁলোকে ক'ব বিচাৰিছে যে হাগ্ৰামাৰ ফ্লপ শ্ব'ৰ আৰু সমষ্টিৰ বাহিৰৰ কিন্তু মানুহ আপোনালোকে লৈ আহিছে কি ক'ব আপোনাৰ প্ৰতিক্ৰিয়া আমাৰ এই ইহঁতৰ যিটো প্ৰশ্নৰ উত্তৰ মই দিব নাযাওঁ সেই কিবাই কৰে অসমৰ বাহিৰৰ পৰা আনা বা বিটিচি বাহিৰৰ পৰা আনি পেলাই মানুহ দেখাৱা এইটো অভ্যাসটো আমাৰ লগত নাই এইটো ইউপিপিএলে কৰে প্ৰমোদ বড়োই কৰে এইটো আমাৰ লগত নাই এইটো নিয়ম আমাৰ লগত নাই এইবাৰ নিৰ্বাচনত কি হেলিকপ্টাৰ বাকী টানিব হেলিকপ্টাৰটো আলোচনা কৰিছে ড্ৰাইভাৰৰ লগত বাকী দিব পইচা নাই যিহেতু আমি কৈছোঁ পিছত দিম হ'ব বুলি কৈছে ড্ৰাইভাৰে পূৰ্বৰ চিনাকি আছে এই বহুত চিনাকি ড্ৰাইভাৰ আছে হেলিকপ্টাৰ ড্ৰাইভাৰ বহুত চিনাকি আছে ইহঁতৰ লগত আলোচনা ইহঁতে ইলেকশ্যন আহি আছে না আমাক ফোন কৰি পেলাই সুধিছিল এইবাৰ হেলিকপ্টাৰ লাগিব না নাই মই কৈছোঁ আমাৰ এতিয়া চৰকাৰ নাই কংগ্ৰেছৰ লগতো বন্ধু নহয় বিজেপিৰ লগতো বন্ধু নহয় আমি ক'ত পৰা হেলিকপ্টাৰ ভাড়া ল'ব পাৰিম নাই ভাই আপোনাৰ কাৰণে আমি স্পেচিয়েল একটা আনিম পইচাটো পিছত দিলে হৈ যাব বুলি কৈছে